হেল্ল' গাইজ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। আপোনালোকে জানেই এতিয়া ঠাণ্ডা দিন আহিছে, আবেলি সময়ত কিবা এটা নহয় কিবা এটা খাবলৈ মন যায়। সেইকাৰণে মই ভাবিছোঁ বনাই ৰাখি দিওঁ নমকিন। আজি আপোনালোকক মই কেনেকৈ বনাইছোঁ দেখাম। এইখিনি ময়দা লৈছোঁ, এতিয়া ইয়াত ডালিম ক'লা জিৰা, এইখিনি হ'ল নিমখ, এইখন হ'ল চৌদা খাৰ। এতিয়া এই গোটেইখিনি মিক্স কৰি ল'ম। ইয়াত এতিয়া অকণমান ৰিফাইন ঢালি দিছোঁ। এতিয়া গোটেইখিনি মই গুলি ল'ম, ধুনীয়াকৈ মিক্স কৰি ল'ম। প্ৰথমতে গোটেইখিনি এতিয়া আটা মাৰি ল'ম, ময়দাখিনি। এয়া মাৰি ল'লোঁ। ধুনীয়াকৈ ময়দাখিনি মই এয়া মাৰি লৈছোঁ। এতিয়া এইখন কাঁহী ৰাখিছোঁ, এইডাল বেলনা বাৰী, আৰু এইখিনি হ'ল ময়দা শুকান। আৰু এইখিনি ধুনীয়াকৈ মই ময়দাখিনি মাৰি লৈছোঁ। এয়া তেল গৰম হৈ গ'ল। এইটো মই এতিয়া বেলি ল'ম ধুনীয়াকৈ। কাঁহীখনত বেলিব গ'লে ডাঙৰ হয়, সেইকাৰণে মই কাঁহীত বেলিছোঁ। এতিয়া ইয়াত চাকুখনৰ সৈতে ধুনীয়াকৈ কাটি লৈছোঁ। এনেকৈ কাটি লৈছোঁ। এয়া গোটেইখিনি ইয়াত এতিয়া দি দিছোঁ। কি ধুনীয়া ৰং হৈ আহিছে। এয়া হৈ গ'ল, বনি গ'ল দোকানৰ নিচিনা নমকিন। ঠিক তেনেকৈয়ে এইখিনিও মই সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাব। যদি ভাল লাগে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব।